নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মিকি অন্ডাৰছলৈ। আজি মই আলোচনা কৰিম গুৱাহাটীত হ'বলগীয়া যি ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰ আছে তাৰ কিছুমান আপোনালোকে সকলোৱে নজনা কথা। অল অভাৰ ৱৰ্ল্ডত 220টা এনেকুৱা ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰ আছে আৰু এই ট্ৰেড চেণ্টাৰসমূহক ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ এছ'চিয়েশ্যনে লাইচেঞ্চ প্ৰদান কৰিলেহে এই টুইন টাৱাৰ ট্ৰেড চেণ্টাৰ দেশসমূহত বনাব পাৰে। গতিকে আমি অতি ভাগ্যৱান যে ভাৰতৰ কিছুমান অন্য ৰাজ্যত থকা এই ট্ৰেড চেণ্টাৰসমূহৰ দ্বাৰা আমাৰ অসমতো এই টুইন টাৱাৰ অৰ্থাৎ ট্ৰেড চেণ্টাৰ হ'বলৈ গৈ আছে। গতিকে আহকচোন এই ট্ৰেড চেণ্টাৰত কি সুবিধা থাকিব, কি অফিচ থাকিব, এই সকলোবিলাক কথা আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে বলক ষ্টাৰ্ট কৰোঁ। ৱৰ্ল্ডৰ 220টা ট্ৰেড চেণ্টাৰৰ ভিতৰত ভাৰতৰ বিভিন্ন চিটি যেনেকে মুম্বাই, গোৱা, গান্ধীনগৰ, চুৰাট, পুনে, লক্ষ্ণৌ, পাটনা এনেকুৱা বিভিন্ন চিটিত এই ট্ৰেড চেণ্টাৰ অলৰেডি আছে। আৰু অসমত এই যিটো ট্ৰেড চেণ্টাৰ হ'বলৈ গৈছে এইটো হৈছে ভাৰতৰ ভিতৰত 24 নম্বৰ ট্ৰেড চেণ্টাৰ। গতিকে বন্ধুসকল, পৃথিৱীৰ সকলোতে এই ট্ৰেড চেণ্টাৰ আপুনি মন গ'লে বনাব নোৱাৰে। ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ এছ'চিয়েশ্যনে লাইচেঞ্চ প্ৰদান কৰিলেহে এই ট্ৰেড চেণ্টাৰ আপুনি আপোনাৰ চহৰত বনাব পাৰিব। গতিকে ভাৰতৰ 24 নম্বৰ এই ট্ৰেড চেণ্টাৰত বিভিন্ন ধৰণৰ সুবিধা থাকিব, বিভিন্ন ধৰণৰ বেলেগ বিদেশী কোম্পানীবিলাকৰ অফিচ থাকিব। যোৱা 2 ফেব্ৰুৱাৰী 2018 চনত অসম চৰকাৰে ভাৰতৰ নেশ্যনেল বিল্ডিং কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যন লিমিটেডৰ লগত এটি বুজাবুজি চুক্তি কৰে, য'ত এই টুইন টাৱাৰ বনোৱাৰ বাবে এটি প্ৰস্তাৱ দাঙি ধৰা হয়। আপোনালোকে সকলোৱে জানে যে এডভান্টেজ আছামত যিবিলাক আছিয়ান কাণ্ট্ৰি আমাৰ ইয়াত পাৰ্টিচিপেট কৰিছিল, লগতে বিভিন্ন ধৰণৰ বেলেগ দেশৰ কোম্পানী হওক বা চৰকাৰবিলাক আহি আমাৰ ইয়াত যেনেকে পাৰ্টিচিপেট কৰিছিল, তেনেকে সেই দেশসমূহৰ বা সেই আছিয়ান কাণ্ট্ৰিৰ যিবিলাক ৰাষ্ট্ৰৰ দূতাবাস থাকিব সেইবিলাক আমাৰ এই ট্ৰেড চেণ্টাৰটোত স্থাপন কৰা হ'ব। লগতে ইয়াত থাকিব আপোনাৰ চিনেমা হল থাকিব, লগতে শ্বপিং কমপ্লেক্স থাকিব আৰু কমাৰ্চিয়েল আৰু ফাইনেন্সিয়েল অফিচবিলাক থাকিব। এনেকুৱা বিভিন্ন ধৰণৰ সুবিধা, বিভিন্ন ধৰণৰ অফিচ আমাৰ এই ট্ৰেড চেণ্টাৰত স্থাপন কৰা হ'ব। গতিকে অসমবাসীৰ বাবে এটি এটা গৌৰৱৰ কথা, কিয়নো এই টুইন টাৱাৰ ট্ৰেড চেণ্টাৰ অৰ্থাৎ ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰ আমাৰ অসমত হ'বলৈ গৈ আছে। আৰু এই ট্ৰেড চেণ্টাৰটো আপোনালোকে জনা ধৰণে এই ট্ৰেড চেণ্টাৰটো স্থাপন হ'ব 37 নম্বৰ নেশ্যনেল হাইৱেৰ ওচৰত বশিষ্ঠ চাৰিআলি। আৰু এটা খুব ইণ্টাৰেষ্টিং কথা হৈছে, এই যিটো ট্ৰেড চেণ্টাৰ হ'ব তাৰ যিটো শ্বেপ, যিটো আকৃতি, যিটো ডিজাইন, সেইটো আমাৰ থলুৱা আকৃতিত ডিজাইন কৰা হৈছে আৰু এই থলুৱা আকৃতিতে নিৰ্মাণ কৰা হ'ব। গতিকে সেইটো এটা আমাৰ কাৰণে খুব গৌৰৱৰ কথা যে আমাৰ নিজৰ এটা থলুৱা আমাৰ বাদ্যযন্ত্ৰৰ আৰ্হিত আমাৰ অসমৰে প্ৰাণস্বৰূপ এই থলুৱাৰ আকৃতিত এই টুইন চেণ্টাৰটো স্থাপন কৰা হ'ব। এই ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰ অৰ্থাৎ টুইন টাৱাৰটো হৈছে অসমৰ নতুন প্ৰজন্মৰ বাবে বা অসমৰ যিটো নতুন ইকনমি, অসমৰ নতুন ডেভেলপমেণ্টৰ বাবে এটা প্ৰতীক হৈ আমাৰ বিশ্বৰ বুকুত আমাক জিলিকাই তুলিব। গতিকে বন্ধুসকল, আজিলৈ ধন্যবাদ। এতিয়াও যদি আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। গতিকে আজিলৈ ধন্যবাদ।